সন্মুখত বিটিচি পৰিষদীয় নিৰ্বাচন। কৰোনা মহামাৰীৰ কাৰণে বিটিচি পৰিষদীয় নিৰ্বাচন সাময়িকভাৱে নিৰ্বাচনী আয়োগে স্থগিত ৰাখিছে যদিও অহা ছেপ্টেম্বৰ-অক্টোবৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা প্ৰকট। সেয়েহে নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে সাংসদ নৱকুমাৰ শৰণীয়াৰ নেতৃত্বাধীন জিএছপিৰ 22 নং বিটিচি ককলাবাৰী পৰিষদীয় সমষ্টিৰ যুৱ নেতা মৃদুল দাসে। ছাত্ৰ সংগঠনৰ পৰা ৰাজনীতিৰ পথাৰত খোজ দিয়া এইজন যুৱ নেতা সদৌ অসম ছাত্ৰ সন্থাৰ ককলাবাৰী আঞ্চলিক সমিতিৰ আছিল সাধাৰণ সম্পাদক। জিএছপিৰ প্ৰাৰ্থী মৃদুল দাসে ভুৰুকামাৰী এখন নিৰ্বাচনী সভাত উপস্থিত হৈ সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰা বিপিএফৰ প্ৰাৰ্থী তথা প্ৰাক্তন NDFBৰ সভাপতি ধীৰেন বড়ো, প্ৰাক্তন এপছু সভাপতি তথা UPPLৰ সভাপতি প্ৰমোদ বড়োক পৰাভূত কৰি বিজয় নিশ্চিত বুলি মন্তব্য কৰে সাংবাদিকৰ আগত। বিটিআৰ চুক্তিকাৰী প্ৰমোদ বড়ো আৰু ধীৰেন বড়োৰ মাজত নাই মিলাপ্ৰীতি। দুয়োকে চালানী মাছ আখ্যা দি স্থানীয় বড়ো ৰাইজৰ পৰা BPF আৰু UPPLৰ প্ৰাৰ্থী নাই নেকি বুলি প্ৰশ্ন কৰে। অবড়ো ৰাজ্যৰ বাবে পৃথক ভূমি নীতি প্ৰস্তুত কৰা, চাকৰি নিযুক্তিত অবড়ো লোকৰ আসন সংৰক্ষণ আৰু অবড়ো গাঁও কৰ্তনে হ'ব মৃদুল দাসৰ নিৰ্বাচনত জয়লাভৰ পাছত মূল কাম। প্ৰতিবেদক BTC এক্সপ্ৰেছ। কমিটি জিন্দাবাদ 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 কোনারি কমিটি জিন্দাবাদ 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 মিডল দাস ডাঙৰীয়া জিন্দাবাদ। আজি আমাৰ ইয়াত চকাদল আঞ্চলিকত যি নেকি আমাৰ গণ সুৰক্ষা পাৰ্টিৰ যুৱ মৰ্চা, এই চকাদল আঞ্চলিক যুৱ মৰ্চা হিচাপে এখন 30জনীয়া পূৰ্ণাংগ কমিটি আমাৰ গঠন হয়। নিৰ্বাচনৰ প্ৰস্তুতি কেনেকুৱা চলিছে? নিৰ্বাচনৰ প্ৰস্তুতি অত্যন্ত ভাল, 100%ই ভাল। আপোনাৰ সমষ্টি প্ৰথম কথা, তেওঁলোক বিটিআৰ চুক্তি স্বাক্ষৰকাৰী ব্যক্তি। বড়ো জাতি জনগোষ্ঠীৰ কাৰণে তেওঁলোকে শান্তিৰ নামত শান্তি স্বাক্ষৰ কৰিছিল আৰু সেই ব্যক্তিসকলৰ মাজতেই আজি মিল নাই। গতিকে যি নেকি শান্তিৰ কাৰণে স্বাক্ষৰ কৰিছিলে তেওঁলোকৰ মাজত মিল নাই, তেওঁলোকৰ মাজত আজি ভাই কাজিয়াৰ সৃষ্টি হৈছে। গতিকে তেওঁলোক যিমান হাই প্ৰফাইলে নহওক, তেওঁলোকৰ যি নেকি চৰিত্ৰ, যি নেকি তেওঁ ৰাজনীতিৰ নামত যি নেকি আন্দোলন কৰি এই আমাৰ ৰাজনীতিৰ আসনখন পোৱাৰ কাৰণে তাৰ নেকি যিহেতু এইটো ৰাইজৰ আগত প্ৰতিফলিত হৈ গৈছে। গতিকে আমাৰ এই 22 নং ককলাবাৰী সমষ্টিত তেওঁলোক আমাৰ এই স্থানীয় ব্যক্তি নহয়, মই আগতেও কৈছোঁ, তেওঁলোক আমাৰ আলহীৰ দৰে স্থানীয় ব্যক্তি চালানী চিষ্টেমত আহিছে। গতিকে তেওঁলোক যে আস্থাত নলয় আৰু বড়ো ভাইসকলক মোৰ দুখ লাগে। আমাৰ এই 22 নং ককলাবাৰী পৰিষদীয় সমষ্টিত বড়ো জাতি জনগোষ্ঠীৰ শিক্ষিত মানুহ নাছিল নেকি? তেওঁলোকক যে দিছে, গতিকে তেওঁলোকক প্ৰত্যাখ্যান কৰিছে। যিকোনো প্ৰকাৰৰ বিনিময়ত ইয়াৰ পৰা তেওঁলোকেও বিদায় দিব। গতিকে তেওঁলোক পৰাতি হয়তো একেবাৰে চিয়ৰ। ইতিমধ্যে তেওঁলোকে বিভিন্ন প্ৰকাৰৰ ভীতিগ্ৰস্ত হৈছে। তেওঁলোক যে ইয়াত হাৰিব, তেওঁলোকে বিভিন্ন ধৰণৰ ভীতিগ্ৰস্ত হৈ যি বোকাচুতীয়া খেল খেলিছে, বিভিন্ন ধৰণৰ মন্তব্য কৰিছে আমাৰ যি নেকি জনসাধাৰণৰ মাজত ভোট ভাঙন সৃষ্টি কৰাৰ কাৰণে। গতিকে তেওঁলোকক মই সকীয়াই দিব বিচাৰিছোঁ, যিমান যি ৰাজনীতি নকৰক, তেওঁলোকে আমাৰ ইয়াত যি নেকি বড়ো জাতি জনগোষ্ঠী আছে, অসমীয়া ব্যক্তিসকল আছে, তেওঁলোকৰ মিঠা প্ৰলোভনত ভুল নাযায়। আৰু যি নেকি তেওঁলোকৰ দুষ্কৃতি কাৰ্যৰ দ্বাৰা আমাৰ এই BTD অঞ্চলত সংঘটিত হৈ আছে কাৰ্যবিলাক, এই কাৰ্যৰ দ্বাৰা দি আমাৰ ৰাইজে সকলোসমূহ তেওঁলোকৰ বুজি পাইছে। আচ্ছা, সেইটো প্ৰত্যেক জাতি জনগোষ্ঠীতে থাকে। এক পক্ষে ক'ব লাগিব, তেওঁলোকে যি নেকি টকা আৰু সামান্য মদৰ ফলত, তেওঁলোকক মই ক'ব বিচাৰিছোঁ, যিসকল ব্যক্তি নেকি আমাৰ মূল সুঁতি বাদ দি গৈছে তেওঁলোকৰ ওচৰত, যি নেকি বড়ো জাতি জনগোষ্ঠীৰ উত্তৰণৰ তেওঁলোকৰ যি নেকি দল, আৰু সেইসকলক ক'ব বিচাৰিছোঁ, তেওঁলোকে যে তেওঁলোকত গৈছে, তেওঁলোকৰ ল'ৰা ছোৱালীৰ মুখখন চাওক আৰু ঘৰৰ ভিত্তিটো চাওক, তেওঁলোকে তেওঁৰ লগত থাকক। আৰু তেওঁলোকে গ'লেও কিন্তু বিশেষ নেকি যি নেকি আমাৰ আগৰ BPFৰ কৰ্মকৰ্তা আছিল, আমাৰ ভাইসকল আছিল, তেওঁলোকৰ পৰা কিন্তু যথেষ্টখিনি সঁহাৰি সেইসমূহ কিন্তু আমাৰ যথেষ্টখিনি আহিছে। জয় হোৱাৰ পজিটিভ দিশ কি বুলি ভাবে? জয় হোৱাৰ পজিটিভ দিশ এটা ক'ব বিচাৰিছোঁ, কাৰণ এই অঞ্চলত আমি স্থানীয় ব্যক্তি হয় আৰু মই আগতে কৈ দিছোঁ আপোনালোকক, মই ইয়াৰ এজন সৰু সুৰা সমাজকৰ্মী, বিভিন্ন ঘাত প্ৰতিঘাতত এই ৰাইজৰ মাজত আছোঁ। যিকোনো সমস্যা হ'লে যিখিনি পাৰোঁ সহায় সহযোগ কৰিছোঁ আৰু যিকোনো প্ৰকাৰৰ বিনিময়ত যিকোনো সময়তে মোক আপোনালোকৰ ৰাইজত লগ পাই আছে। আমি জয় হ'লে আমাৰ প্ৰধান কাম হ'ব, আমি যি নেকি এই BTD অঞ্চলত 22 লক্ষ অবড়ো মানুহ আছোঁ, এই 22 লক্ষ অবড়ো মানুহৰ কাৰণে যি নেকি আমাৰ ভূমি নীতি, এই ভূমি নীতিৰ প্ৰস্তুত কৰা, সকলো ৰাইজৰ সমান অধিকাৰ পোৱা, সকলো কিনা বিচাকে ধৰি নিযুক্তিকে ধৰি আৰু যি নেকি আমাৰ অসমীয়া ভাষা লিপি এইটো ঠিক ঠাক কৰা, কৰ্তন কৰাৰ কাৰণত আমাৰ মহামান্য আদালতৰ দ্বাৰা কমিশ্যন গঠনৰ কাৰণে চেষ্টা কৰিছিল। সেই কমিশ্যন গঠনত আমাৰ মানুহ থাকি এই অবড়ো গাঁওসমূহ মেজৰিটিসমূহ কৰ্তন কৰাই হ'ব আমাৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য।